ল'ৰাটোৱে আজি সপোনতে গান গাইছে যেন লাগিছে দেই। প্ৰীত, জলদি উঠা, টোপনিতে গান গাই থাকিব নালাগে। ডিউটি নোযোৱা নেকি? তুমিনো ক'ত বুজিবা অ' মা। কালিৰ পৰা মই সপোনৰ দৃশ্যতে ৰিয়াকে দেখি আছো। ডিউটি গ'লেও ডিউটিত মন একেবাৰে নবহিব। কি হ'ব? মনলৈ একেবাৰে ৰিয়াৰ কথাকে আহি থাকিব। কি যে কৰিম? এইটো বাৰু প্ৰেমৰ বেমাৰ লাগি গ'ল নেকি বাৰু মোৰ? কাম কৰা যাওক। বাহানা এটা বনাই আজি ডিউটিলৈ নাযাওঁ। ৰিয়াকে লগ কৰি থাকিম। ভাল লাগিব মনটো। মইহে জানিছো মই কিমান চটপটাই মৰিছো। গৈছো মা গৈছো। জলদি যাওঁ। তই সদায় এনেকে থাকিম বুলি ভাবিছ নেকি? তোৰ ভৱিষ্যতৰ কথা কিয় নাভাব বাৰু? বাবা, সোনকালে কিবা এটা কৰ। এনেকে আমন জীৱনকে বহি থাকিলে তোৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব। কোম্পানীয়ে হওক বা যিয়ে হওক, কিবা এটাতো তই মোৰ গুজি আছিলি। এতিয়া এইকেইদিন নগলি নহয়, সেইটোও হেৰুৱাই পেলালি দেচোন। মা প্লিজ, তোমালোকে মোক বুজাই নাথাকিবা না। মইহে জানিছোঁ মই কেনেকৈ আছোঁ। সেইবুলি তই এনেকে থাকিলে হ'ব জানো? বাবা, তই এনেকে থাকিলে জানো ৰিয়াক ঘূৰাই পাবি? চা বাবা, মানুহ সকলোতে সফল হোৱাটো প্ৰয়োজন নহয়। কেতিয়াবা বিফলতা হোৱাটো প্ৰয়োজন হয়। বিফলতাই মানুহৰ সফলতাৰ মুখ দেখাই, বুজিছ? তই এনেকে আমন জীৱনকে বহি নাথাকিবি। আমাৰো মনটো বেয়া লাগে চাচোন। তই এনেকে থাকিলে আমি কেনেকে ভালকে থাকিম বাৰু? মন বেয়া কৰি নাথাকিবিচোন তই এনেকে। তাই মোক পাহৰি গ'ল অ'। নাই পাহৰা তোক তাই ধনী ঘৰৰ ছোৱালী। চা, প্ৰতিজন মাক দেউতাকে বিচাৰে নিজৰ ছোৱালীজনী নিজৰ ঘৰখনতকৈ সুখত থাকক। কিন্তু তোৰনো আছে কি কচোন? হয়, তেওঁলোকে যিটো প্ৰকাৰে তাইক লৈ গ'ল সেইটো বহুত ভুল কাম কৰিলে। কিন্তু চা, তই নিজে স্বাৱলম্বী হৈ দেখাচোন। তই ভাল মানুহ হৈ দেখা, ডাঙৰ মানুহ হৈ দেখা। তেতিয়াতো তোক না কৰিব নোৱাৰে ন? ঠিকেই কৈছা মা। মোৰনো কি আছে? গোটাই ল'ব লাগিব মই, ষ্ট্ৰং হ'ব লাগিব মই। তোমালোক আছাতো মোৰ লগত, চব ঠিক কৰি ল'ম মই। চাই থাকা দেউতা, মই কথা দিছোঁ, মই ৰিয়াক ঘূৰাই আনিম। কিন্তু এনেকৈ নহয়, মই ডাঙৰ মানুহ হৈ দেখাম। চাই থাকা তোমালোকে। সেইটোহে মোৰ বুজা ল'ৰাটো। মই জানো মোৰ বাবা ইমান দুৰ্বল হ'ব নোৱাৰে কেতিয়াও। তই যে কিবা খেতি নে কিহৰ যে সেই কিবা প্ৰশিক্ষণ নে কিবা ল'বলৈ যে গৈছিলি যোৰহাটলৈ, সেই তাত যে সেই কিবা শিকি আহিছিলি তই, সেই তাকেচোন কিবা এটা কৰিব পাৰ তই। এই আমাৰচোন ইমানখিনি মাটি এনেই পৰি আছে, সেইখিনি তই কিবা এটা কৰিব পাৰচোন। হা, তুমি মনত পেলাই দিলা দেই মা। খুব ভাল সময়ত মনত পেলাই দিলা। মই ইমান দিনে এনেই এইবোৰ কোম্পেনী ঘূৰি ফুৰিলোঁ, একোডাল নহ'লে। এতিয়া চাবাচোন, মই যে সেই তাত প্ৰশিক্ষণ লৈ আছিলোঁ, তাৰ পৰাই মই এটা বিজনেছ ষ্টাৰ্ট কৰিম। কি বিজনেছ ষ্টাৰ্ট কৰিবি? জৈৱিক সাৰৰ ওপৰতে কৰিব লাগিব। জৈৱিক সাৰটোতো আজিকালি চাহিদা বহুত বেছি ন। গাঁৱৰ দুজনমান ল'ৰাকো লৈ ল'ম, তেহেঁতিও স্বাৱলম্বী হ'ব পাৰিব, ময়ো হ'ব পাৰিম। চাই থাকা। খুব ভাল কথা ভাবিছ বাবা। চাচোন, তোৰ লগতে দুজনমান ল'ৰাও আৰু স্বাৱলম্বী হ'ব। ইমান ভাল কথা চাচোন। হেল্ল', হয়, মই কৈছোঁ হয়। আচ্ছা, হয় মই কৰিছিলোঁ ফৰ্ম। হয়, নিশ্চয়। প্ৰায় 2 মাহমানৰ আগতে কৰিছিলোঁ। হয়। আচ্ছা, হয় নেকি? ৰেডি নেকি? আচ্ছা, কেতিয়াকৈ পাম বাৰু? ঠিক আছে। কাইলৈকে যাম মানে। নিশ্চয়। আচ্ছা, কিমান সময়ত গ'লে লগ পাম আপোনাক? ঠিক আছে। নিশ্চয়। ঠিক আছে। ধন্যবাদ। হেৰা, ভাগ্য খুলিলে আমাৰ। কি হ'লনো? বাবা, তই বিজনেছটো ষ্টাৰ্ট কৰ। পইচাৰ কাৰণে একদম চিন্তা নকৰিবি। কিন্তু দেউতা ইমান ঘপককৈ? কেলে, মই যে সেই 2 মাহৰ আগতে সেই ঋণৰ কাৰণে ফৰ্ম কৰিছিলোঁ, এতিয়া ফোন আহিছে, কাইলৈ নিবলৈ মাতিছে। মই কাইলৈ সোনকালে যাব লাগিব, বুজিছা? ক'বই নালাগে আৰু। এতিয়া আৰু আমাৰ ভাগ্য বেয়া নহ'ব, বুজিছ? কোনোবা আহিল? প্ৰীতম, তুমি? আহা, ভিতৰলৈ আহা। বহাচোন, বহা। নহয় আণ্টি, ৰিয়া আছে নাই? আছে, কিয় নাথাকিব? তাই ভিতৰতে আছে। আণ্টি, মই বাৰু তাইৰ লগত দুআষাৰ কথা পাতিব পাৰিমনে? মানে যদি মই তাইক অকণমান
উলিয়াই লৈ গৈ অকণমান মুকলিমূৰীয়াকৈ কথা পাতিব পাৰোঁ, তেতিয়া হয়তো অলপ ভাল লাগিলেহেঁতেন আৰু যদি বেয়া নাপায়। মনটো বৰ ৰিঙা ৰিঙা কৰি আছে। তাইক লগ পাবলৈ মন গৈ আছে আকৌ। সেইকাৰণে মই আজি ডিউটিলৈ নগৈ মাকো নক'লোঁ। ডাইৰেক্ট ইয়ালৈকে আহিলোঁ ৰিয়াক লগ কৰিবলৈ। মোৰ লাজ লাগিছে কথাটো কওঁতে, তথাপি আৰু লাজ কৰিলেতো নহ'ব ন। আপুনি যাবলৈ বাৰু পাৰ্মিশ্যন দিবনে? সেইটো কথা ক'বলৈ লাজ কৰিব লাগে নেকি? মই বেয়া নাপাওঁ নহয়, বুজিছা? একো নহয়, লৈ যাবা। অলপ মুকলিমূৰীয়াকৈ কথা পাতিলে দুইজনৰে হয়তো ভাল লাগিব। হেৰি আকৌ, মই বেয়া নাপাওঁ। তুমি আকৌ বিনা দ্বিধাই মোক ক'ব পাৰিবা, বুজিছা? বহুত ভালেই হ'ব। ৰিয়াৰ মনটো চাগে হয়তো অকণমান সলনি হ'ব। এই ছোৱালীজনী বুৰ্বকজনীক ই হয়তো মনটো পেলাই দিব পাৰে দেই। আণ্টি, দেৰি নকৰোঁ, সেই তাইক মাতি দিয়কচোন। মাতি দিছোঁ। মনটো একেবাৰে ৰিং ৰাং কৰিছে। ৰিয়াজনী সোনকালে ওলাই আহা হেঁতেন। ৰিয়া ডাৰ্লিং, আহিলা? কি ক'লা তুমি? নাই কোৱা একো। অ' মাই গড, জুইচোন। মুখেদি টাইম ৱেষ্ট কৰি থাকিবা নে যাবা? যামতো। তোমাক লগ কৰিবলৈকে আহিছোঁতো। ব'লা। মোক গম পোৱা নাই। এইটো চেগতে ইয়াক সকলোবোৰ কথা কৈ দিব লাগিব। মাহঁতেতো কেতিয়াও কোৱা নাই মই যে বিয়া হোৱা। লেঠা খতম হ'ব তেতিয়া। লৈ যাম বাপেকে মন গ'লে, গম পোৱা নাই। গ'ল। কামটো যে ইমান সহজে পকিব মই ভবাই নাছিলোঁ। বন্ধুসকল, আজি বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে নহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। আৰু যদি চেনেলটোত আজি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ' চাবলৈ পাব। ৰিয়াৰ বিয়ালৈ কিন্তু নিশ্চয় মাতিম আপোনালোকক। আহিব দেই। কমেণ্ট কৰি জনাবচোন কি খুৱাব লাগিব বিয়াত।